তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব। তো আজি আমাৰ হ'ব আজি মাইক্ৰফোনৰ ওপৰত ভিডিঅ'। তো যিহেতু আমি এইকাৰণে আপোনালোকৰ কাৰণে ইলেক্ট্ৰিকেল ভিডিঅ' দি আছিলোঁ আৰু ধৰ আমাৰ চাউণ্ডৰো কিছু ৰিলেটিভ ৰিভিউ দি আছিলোঁ। তো ৰেফ্ৰিজাৰেটৰৰ ৰিভিউ দিছিলোঁ। তো বহুত দিন মূৰত ভাবিলোঁ আপোনালোকৰ এটা মাইক্ৰফোন। তো যিহেতু ভিডিঅ' বনোৱাৰ আগত বা যিকোনো ক্ষেত্ৰত আপোনালোকৰ ভিডিঅ' বনাব খুজিলে মাইক্ৰফোন আৰু কেমেৰা বহুত জৰুৰী হয়। তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা মাইক্ৰফোনৰ ভিডিঅ' বনাওঁ। তো যিহেতু মই আগত ব্যৱহাৰ কৰিছিলোঁ এইটো মাইক্ৰফোন এটা আছে মোৰ লগত। তো এইটো মই এইটো ৰিপ্লেচমেণ্ট কৰি নতুন এটা আৰু মাইক্ৰফোন লৈ আহিছোঁ। এইটোও ভাল, বেয়া নহয় পাৰফৰ্মেঞ্চটো, প্ৰাইচটো হিচাপে ভালে পাৰফৰ্মেঞ্চ দিছে। তো এটা কেইদিন মই এইবিলাক দি ব্যৱহাৰ কৰিছিলোঁ। তো আজি ভাবিলোঁ আপোনালোকৰ কাৰণে নতুন এটা মাইক্ৰফোন লৈ ভিডিঅ' আপোনালোকৰ কাৰণে ল'ম। তো মাইক্ৰফোনটো হ'ল গ্ৰেনাৰৰ মাইক্ৰফোন, গ্ৰেনাৰৰ কোম্পানীৰ। তো মাইক্ৰফোনটো পাৰফৰ্মেঞ্চ কেনেকুৱা, তো মাইক্ৰফোনটোৰ ৰিভিউ কেনেকুৱা, আনবক্সিং, তো আপোনালোকৰ কাৰণে আজি আনবক্সিং আৰু ৰিভিউ কমপ্লিট আহিম। তো টেষ্টিঙো কৰিম। তো ভইচটো কেনেকুৱা ধৰ আহে, তো দূৰৰ পৰা কেনেকুৱা কিমান দূৰৰ পৰা কি চাপৰ্ট চবখিনি আপোনালোকক ক'ম। তো ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ মই প্ৰথমে ব্যৱহাৰ কৰিছিলোঁ তো এইটো বয়াৰ মাইক্ৰফোন হয়। তো এইটো বয়া, তাৰপিছত মই আপডেট কৰিছিলোঁ মই এইটো JSB Pro। তো এইটোত আপডেট কৰিছোঁ। লাষ্ট মোৰ ফাইনেল আপডেট হ'ল এইটো গ্ৰেনাৰৰ। তো এইটো মোৰ কালি আহি গৈছে। তো আজি ভাবিলোঁ আপোনালোকৰ কাৰণে একটা ৰিভিউ আৰু পাৰ্থক্য কমপ্লিট তিনিটা মাইক্ৰফোনৰ কিছু আপোনালোকক সৰু সৰু পাৰ্থক্য দেখাম। তো ফ্ৰেণ্ডছ বেছি দেৰি নকৰোঁ, প্ৰথমে আপোনালোকক বয়া মাইক্ৰফোনটোৰ কিছু আপোনালোকক আপডেট দিম। কি কয় এইটো পাৰ্থক্য ক'ম, কেনেকুৱা ভইচ হয়, কেনেকুৱা কি হয়, তাৰপিছত আমি এইটো তাৰপিছত ফাইনেল দিম। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ মই বয়া মাইক্ৰফোনটো লগাই লৈছোঁ। তো এইটো হ'ল বয়া মাইক্ৰফোনৰ। তো এইটো ফৰ্ম আহে এনেকুৱা। তো এইটো বহুত হাৱা লাগি থাকিলে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। তো মই এইটো লগাই দি আছোঁ চাউণ্ডটো ভাল হ'বৰ কাৰণে, তো ভইচটো। তো ফ্ৰেণ্ডছ আপোনালোকে শুনিব পাৰিছে তো কেনেকুৱা চাউণ্ডটো, ভইচটো কেনেকুৱা আহিছে। তো মই আপোনালোকৰ কাৰণে এইটো লগাই ল'লোঁ। তো এইটো মই প্ৰথম ব্যৱহাৰ কৰা মাইক্ৰফোন আছিল। তো মোৰ এইটো বয়া কোম্পানীৰ প্ৰথম। তো এইটো মোৰ 800 টকা লৈছিল। তো মই অৰ্ডাৰ কৰি লৈ অহা হৈছিল ফ্লিপকাৰ্টৰ পৰা। তো বেয়া নহয় মাইক্ৰফোনটো। তো মই বহুত ভিডিঅ' বনাইছিলোঁ এতিয়াৰ থ্ৰু দি। তো তাৰপিছত ভাবিলোঁ মই অলপ আপডেট কৰোঁ। তো তাৰপিছত মই ৱাৰলেছ এটা আপডেট কৰিলোঁ। তো এইবাৰ আপোনালোকক যোনটো মই ছেকেণ্ড মাইক্ৰফোন, তো এইটো JSB Pro। তো এইটো ৱাৰলেছ হয়। এইটো আপোনালোকৰ এইবাৰ কিছু চাউণ্ড কোৱালিটি আপোনালোকৰ টেষ্টিং হোৱা। তো আপোনালোকে এইটোৰ শুনি ল'লে। তো ইয়াৰ পিছত এইটোৰ ওলাম। তো ফ্ৰেণ্ডছ ছেকেণ্ড মোৰ আপডেটটো হ'ল JSB Pro। তো এইটো মই লগাই ল'লোঁ। তো আপোনালোকে ভইচটো শুনিব পাৰিছে কেনেকুৱা হয়। তো এইটো আমাৰ মাইক্ৰফোনটো। তো এইটো ৱাৰলেছ হয়। তো এইটো দুটা মাইক্ৰফোন আহে, এটা ৰিচিভাৰ আহে। তো আপোনালোকক দেখাই দিওঁ। তো এইটো এটা, তো এইটো দুটা আহে। তো এইটো যিহেতু ৱাৰলেছ হয়, তো আপোনালোকে এইটো লগাই ল'ব পাৰে এনেকৈ। তো লগাই লৈ বাকী ভিডিঅ'টো আপোনালোকে বনাব পাৰে। তো কি ভিডিঅ', কি টাইপৰ ভিডিঅ' বনায়, কেনেকৈ বনায়, তো আপোনালোকে শুনিব পাৰিছে ভইচটো কেনেকুৱা হয়। তো ইয়াৰ পিছত আমি ফাইনেল আমাৰ ভিডিঅ'টো একদম যোনটো আমাৰ মেইন বস্তু আছিল গ্ৰেনাৰৰ। তো এইটো ফাইনেল শ্বট ল'ম। এইটোৰ কমপ্লিট আপোনালোকক ৰিভিউটো দিম, কিমান দূৰলৈকে ছাপৰ্ট কৰে, কিমান দূৰ ইয়াৰ ৱাৰলেছটোৰ কিমান দূৰ কানেক্ট হৈ থাকে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফাইনেল আমি এইটো ল'ম। তো ফ্ৰেণ্ডছ মই এইবাৰ খুলি লৈছোঁ। তো পেকিংটো আপোনালোকে দেখিব হৈছে গ্ৰেনাৰৰ। তো পেকিং ভাল আহিছে। তো এইবাৰ এইটো মই খুলি ল'ম। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে এইটো হ'ল আমাৰ মেইন বস্তুটো। তো এইটো কটলেছ, এইটো ৱাৰলেছ মাইক্ৰফোন। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে। তো পেকিংটো প্ৰিমিয়াম কোৱালিটিৰ আছে। তো ইয়াতে চাওঁ আৰু কি কি বস্তু দিয়া হৈছে। তো ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে এটা চাৰ্জিং কেবুল পাব। তো আপোনালোকৰ মোবাইলৰ এডাপ্টাৰ দি চাৰ্জ দিব পাৰিব। তো এইটো টাইপ C হয়, দেখিব পাৰিছে। তো ইয়াৰ পিছত আমি দেখোঁ কি কি ইয়াতে ফেচিলিটি এভেইলেবল কৰিছে কোম্পানীয়ে। তো এখন আপোনালোকক কাৰ্ড দিছে, এইখন আপোনালোকে পঢ়ি চাব পাৰে। তো আৰু এখন আমাৰ ৱাৰেণ্টি কাৰ্ড আছে। তো আপোনালোকে দেখিব পাৰিছে গ্ৰেনাৰৰ একদম প্ৰিমিয়াম কোৱালিটি, একদম মানে 2300 টকাত ইমান ভাল ফেচিলিটি ইয়াতে এভেইলেবল আছে। তো ইয়াৰ পাছত আমি খুলি লওঁ। এইটো দেখা পাইছে। তো এটা দুটা মাইক্ৰফোন আৰু এটা ৰিচিভাৰ পাব। তো কোৱালিটিটো একদম প্ৰিমিয়াম হেনা। তো ফ্ৰেণ্ডছ এইবাৰ আমি আউটডোৰত যাওঁ। তো যিহেতু আপোনালোকক বাহিৰৰ কিছু ফুটেজ দেখাওঁ, কেনেকুৱা চাউণ্ড আহে, কি আহে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক। বাহিৰত এইবাৰ আমি যাম। তো ফ্ৰেণ্ডছ মই ৰাস্তাত আহি গৈছোঁ। তো এইবাৰ আমি কিমান দূৰলৈকে এইটো কাম কৰে, তো আপোনালোকক মই ভিডিঅ'টোৰ থ্ৰু দি বুজাই দিম। তো আমাৰ কেমেৰামেন ইয়াতে আছে। তো মই যাই আছোঁ পিছফালেদি। তো আপোনালোকে শুনা পাই আছে। তো ভইচটো কেনেকুৱা আহি আছে। তো মই যাই আছোঁ। তো যিহেতু কোম্পানীয়ে ক্লেইম কৰে 50 মিটাৰ দূৰত্বলৈকে এইটো কানেক্ট হৈ থাকিব। তো মই যাই আছোঁ। আপোনালোকে ভইচটো শুনা পাই আছে কেনেকুৱা ভইচ আহি আছে। তো মই আহি গ'লোঁ ৰাস্তাত। তো বহুত চাউণ্ডো আহি আছে এক্সট্ৰা। তো মই ভইচটো অলপ কেঞ্চেলেশ্যন কৰি দেখাওঁ আপোনালোকক। তো ইয়াতে অপশ্যন আছে, মুড আছে ভইচ কেঞ্চেলেশ্যনৰ, ক'ব পাৰিছে। তো এইবাৰ মই ভইচটো কেঞ্চেলেশ্যন কৰি আছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে শুনিব পাৰিছে কেনেকৈ আহি আছে চাউণ্ডটো। তো হেল্ল', তো চাউণ্ড আহি আছে মোৰ। তো ফ্ৰেণ্ডছ আপোনালোকে চাই ল'লে তিনিটা। তো তিনিটা ৰিভিউ আপোনালোকক দেখালোঁ।
তো পাৰ্থক্য দেখালোঁ, তিনিওটাই ভাল। তো মই বেয়া বুলি কোৱা নাই। তো যিহেতু মই আপোনালোকৰ প্ৰাইচৰ ওপৰত ডিপেণ্ড কৰা, তো এইটোৰ আমাৰ প্ৰাইচটো অলপ বেছি আছে। তো আপোনালোকে চাউণ্ডটো শুনিলেও কেনেকুৱা, ইয়াতে আপোনালোকে অলপ ফেচিলিটি পাব। তো নইজ কেঞ্চেলেশ্যনে পাব, ইয়াতে বহুতকেইটা আপোনালোকৰ অপশ্যনো আছে। তো আপোনালোকে দুটা মাইক্ৰফোন পাব, এটা ৰিচিভাৰ পাব। তো বাকী আজিৰ কাৰণে এইখিনিয়ে, আগন্তুক আৰু ভাল ভাল ভিডিঅ' আহি থাকিব। তো ফ্ৰেণ্ডছ, যিহেতু মই ইয়াতে ইলেক্ট্ৰিকেল জড়িত আৰু ৰেফ্ৰিজাৰেটাৰ ৰিভিউ আৰু ইলেক্ট্ৰিকেল ৱায়াৰিং সকলো ধৰণৰ আপোনালোকৰ এই চেনেলটোত ভিডিঅ' দি থাকোঁ। এই চেনেলটোত তো আপোনালোকে কিবা কমেণ্ট কৰিব, ভাল বেয়া কি কৰিব। তো ভাল লাগে যায় কমেণ্ট আহিলে। তো আজিৰ কাৰণে এইখিনিয়ে, আগন্তুক আৰু ভাল ভাল ভিডিঅ' আহি থাকিব। তো ফ্ৰেণ্ডছ, বাই বাই।